এই যাত্রার অসমীয়া ছবি উদ্যোগলৈ হঠাৎ কিছু পৰিৱৰ্তন আহিছে তাকো নাজানো live for something die আৰু পৰিৱৰ্তনৰ সেই জোৱাৰ দেখিছে ৰাজ্যবাসীয়ে কিয়নো 8 ছেপ্টেম্বৰত মুক্তি পালে জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত চিনেমা মিছন চাইনা আৰু মিছন চাইনাই খলকনিৰ সৃষ্টি কৰিলে উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্ততেই চিনেমা হলসমূহ হাউচফুল আৰু এইসকল অনুৰাগীয়ে এইদৰে চিঞৰি চিঞৰি আনন্দ লৈছে মিছন চাইনাৰ মিছন চাইনাৰ জ্বৰত এতিয়া আক্ৰান্ত হৈছে ছবি অনুৰাগীসকল ভাল লাগিলে যেনেকুৱা ধৰণৰ আশা আছিলে সম্পূৰ্ণ এখন ভাল ছবি আৰু এইখন চিনেমা 10 কোটি টকা ইনকাম কৰিবলৈ সম্পূৰ্ণ বিশ্বাস আছে জুবিন গাৰ্গৰ একশনছ ৰোমান্স সব ভাল লাগিছে সব ভাল হৈছে চিনেমা এক্সপেক্টেশন ভাল আছিলে আৰু জুবিনে এখিনি ফুলফিল কৰিছে বহুত ভাল লাগিছে হয় বহুত আশা কৰিছিলো আগতছে বেছি ধুনীয়া হৈছে ফিল্মখন তো সকলোৱে চাব আহিব লাগে সুপাৰ হিট ফিল্ম এয়া গুৱাহাটীৰ দৃশ্য আজি গুৱাহাটীৰ প্ৰায়সমূহ চিনেমা হলতেই ৰাতিপুৱাৰ ভাগৰ পৰা এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে টিকটৰ বাবে এতিয়া হেতা পৰা লগাইছে ছবি প্ৰেমীসকলে গুৱাহাটীত এতিয়া মিছন চাইনা মুঠৰ পৰত হাউচফুল কোনোবাই জুবিন গাৰ্গৰ ফটোত পূজা কৰিছে কোনোবাই আনন্দতে চিঞৰিছে মুঠৰ পৰত তেওঁলোক মিছন চাইনাক লৈ বিৰাটেই সুখী কিন্তু কেৱল যে গুৱাহাটীতে এই দৃশ্য এনেকুৱা নহয় এই দৃশ্য নগাঁৱতো একেই পৰিৱেশ আমিতো ইভেন কি কলেজ বাংক মাৰিও আহিছোঁ চাবলৈ কাৰণে বহুত এক্সাইটেড আৰু ভালে আশা কৰিছো ভাল হওক যাতে এক্সাইটেড জুবিন দাৰ চিনেমা গতিকে চাবলৈ আহিছোঁ আৰু চব একেলগে গোৱালপাৰাতো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে টিকট নাপাই হেতা পৰা লগাইছে এইসকল লোকে শিৱসাগৰতো একেই দৃশ্য এইদৰে মিছন চাইনাক লৈ এতিয়া হেতা পৰা লগাইছে প্ৰতিগৰাকী দৰ্শকে মুভিখন বহুত ফাষ্ট মানে ভাল লাগিলে আৰু স্পীডত গ'ল শ্বৰ্ট ফিল্ম কিন্তু বহুত ভাল লাগিল আৰু সঁচাকৈ কথা কথা পইচা উচল এখন চিনেমা আহি চালোঁ সঁচাকৈ গৌৰৱ কৰিছোঁ আজি জুবিন দাক লৈ ছবিখনক লৈ দৰ্শকৰ এনেকুৱা প্ৰতিক্ৰিয়া দেখি এতিয়া উৎসাহী হৈ পৰিছে মিছন চাইনাটি আৰু তাকেই ক'লে গৰিমা শইকীয়াকাৰকে ভাল লাগিছে টেকনিক্যালি সঁচাকৈয়ে ভাল হৈছে নিজৰ ছবি বুলি অকল কোৱা নাই যিখিনি কষ্ট কৰিছে সকলোৱে মানে আমাৰ টেকনিক্যাল টিমটো আৰু বাকি ছবিখনত কাম কৰা সকলো কলাকুশলী শিল্পী সকলোৱে ভাল কাম কৰিছে আৰু নিজেতো নিজৰ বস্তুটো ভালেই পাম বাকি দৰ্শকলৈ এৰিছোঁ সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ জুবিন দা আপোনাৰ সপোনৰ প্ৰজেক্টটো আজি সপোন সাকাৰ হৈছে সকলোৱে একে মুখে আদৰি লৈছে আৰু সকলোৱে শুভেচ্ছা জনাইছে সকলোৱে আচলতে এখন বেষ্ট চিনেমা বুলি কৈছে প্ৰত্যেকটো এলিমেণ্টছ আছে কি ক'ব জুবিন দা মোৰ আচলতে মোৰ ছেটিছফেকশ্যন এটাই যে মই চিনেমাখন মই যেনেকৈ ভিজন যেনেকৈ দেখিছিলোঁ সপোনত দেখা দি দেখোঁ মই চিনেমা একজেক্টলি মই তেনেকৈ বনাব পাৰিছোঁ আৰু সকলোকে ধন্যবাদ গোটেই ইউনিট যিসকলে কাম কৰিলে মোৰ লগত বহুত কষ্ট কৰিছে দুবছৰ সকলোৱে আৰু আউটপুটটো তেনেকৈ ওলাইছে যি জান লগাই কাম কৰিছে চবে পষ্ট প্ৰডাকশ্যন বিৰাট ভাল হৈছে ইভেন এডিটিং ৰাজাখন ফালি দিছেহি এনেকুৱা এডিটিং দেখা নাই চাগে অসমীয়া চিনেমাৰ আগতে চ' সকলোকে শুভকামনা জনাইছোঁ আৰু চিনেমাখন আদৰি লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আনহাতে পিভিআৰ চিনেমাত 7 ছেপ্টেম্বৰত অনুষ্ঠিত হয় মিছন চাইনাৰ প্ৰিমিয়াৰ আৰু প্ৰিমিয়াৰ চাই সকলোৱে ক'লে মিছন চাইনাক লৈ তেওঁলোক যথেষ্ট আশাবাদী চিনেমা গোটেই ট্ৰেণ্ডটো চেঞ্জ কৰি দিছে চ' ইমান ফাষ্ট মুভি টেকনিকেলি চ' চাউণ্ড ফটোগ্ৰাফি ইজ চ' ফেণ্টাষ্টিক এক্টিং ইজ ভেৰি গুড ইটছ এ লাভলি মুভি টু ৱাচ সুন্দৰ হৈছে একদম এণ্টাৰটেইনিং হৈছে আৰু সকলোৱে ভাল পাব কেমেৰা ৱৰ্ক খুব ভাল হৈছে সকলোৰে অভিনয় ভাল আৰু বিশেষকৈ লোকেশ্যন সাংঘাতিক ডিফাৰেণ্ট কাইণ্ড অফ ফিল্ম অসমীয়া ছবিৰ কাৰণে টেকনিকেলি ব্ৰিলিয়েণ্ট বিউটিফুল লোকেশ্যনছ আৰু যেনেকৈ জুবিনে ষ্টৰিটো কনচিভ কৰিছে আৰু তেনেকৈ ইটছ গোটেই প্লেনিংটো মতে ছবিখন হৈছে
আচলতে মই যোনটো কথা কৈছিলোঁ চিনেমা চোৱাৰ মজাত বিগ স্ক্ৰীণত একচুৱেলি ইমান ভাল লাগিলে এইটো কাৰণে নহয় যে চিনেমাখনৰ মই এটি অংশ সেইটো বুলি নহয় আপুনি যে নিজে চিনেমাখন ছবিঘৰলৈ আহিব আপুনি চালে উপলব্ধি কৰিব অসমীয়া চিনেমা আমি ইমান গোটেইখিনি এলিমেণ্টছ থকা অসমীয়া চিনেমা চাগে এখন প্ৰবাবলি ফাৰ্ষ্ট হৈছে খুব ভাল লাগিলে অসমীয়া চিনেমাৰ এটা নতুন যুগৰ মানে যুগ পৰিৱৰ্তন হৈছে বুলি চবে কৈ আছে আৰু হয় মিছন চাইনাই সঁচাকৈ অসমীয়া ছবিলে এটা নতুন যুগৰ সঞ্চাৰ কৰিছে সকলো ওলাই আহক মিছন চাইনা চাওক আৰু আমি আপোনালোকে যেনেকৈ আশা কৰিছে ছবিখনত তেনেকুৱা সকলোবোৰ বস্তু আছে যিবিলাক দৰকাৰ এখন ছবিৰ কাৰণে আহক অসমীয়া ছবিক আপোনালোকে অনুপ্ৰেৰণা জনাওক বেছি ভাল লাগিছে মানে সাহসটো এতিয়া বাঢ়ি গৈছে দৰ্শকে আঁকোৱালি ল'ব বুলি মানে বিশ্বাসটো হৈছে তাকে মানে পৰীক্ষাৰ ৰিজাল্ট দিয়া নিচিনা লাগিছে এতিয়া দেখিছোঁ সকলোৱে যেতিয়া ক'লে বাহ ভাল হৈছে তো সেই সাহসটো দুগুণ হৈ গৈছে ভাল লাগিলে আৰু আমাৰ অসমত এনেকুৱা ছাবজেক্ট লৈ কোনো ছবি কৰা নাই আজিলৈকে আপোনাৰ সহায়ো কৰিছে আৰু কৰ্ণেল গোস্বামীয়ে এতিয়া খলকনি লগাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে Bureau Report, Assam Talks. See you, Colonel.